ভিডিঅ'টোৰ ক্লিপবোৰ যোৱাকালিৰ দৌল উৎসৱ বুলি আমি গৈছিলোঁ আমাৰ ওচৰৰে নলবাৰী বৰভাগস্থিত শ্যামৰাই সত্ৰ। সত্ৰখনৰ এই উৎসৱে এইবাৰ 200 বছৰ অতিক্ৰম কৰিলে। সেয়েহে এইবাৰ ইয়াত মুখ্য আকৰ্ষণ আছিল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ। কিন্তু অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁৱেই আজি আমাৰ মাজত নাই, যাৰ সলনি আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চাব লগা হৈছে। গোটেই উৎসৱস্থলীৰে সাজসজ্জা খুব ধুনীয়াকৈ সজাইছে। উৎসৱ বা অনুষ্ঠানৰ বিশেষ আকৰ্ষণ বুলি ক'লে আজিকালি ফটোশ্বুটৰ ব্যৱস্থা অন্যতম হৈ পৰিছে। ইয়াতো এনেকৈ দৌল উৎসৱ বুলি ৰাধা শ্ৰীকৃষ্ণৰ ফটোশ্বুটৰ সুন্দৰ ব্যৱস্থা কৰি দিছে। এয়া মিনি বজাৰৰ দৃশ্যাংশ। মানুহৰ সমাগম চাই গম পাব, চাৰিওফালে লোকে লোকাৰণ্য পৰিৱেশ। উৎসৱস্থলীত অলপ সময় কটাই পুনৰ উভতিলোঁ ঘৰলৈ। তো আজিলৈ ইমানেই।